নমস্কাৰ সন 1970 পুৰণি সিস্টেমেৰে চলি অহা ষ্টক বাইং এণ্ড সেলিং ষ্ট্ৰেটেজিবোৰ লাহে লাহে চেঞ্জ হৈ ইলেক্ট্ৰনিক ট্ৰেডিং প্লেটফৰ্মলৈ কনভাৰ্ট হ'ল আৰু কোৱা হয় যে ইলেক্ট্ৰনিক ট্ৰেডিং প্লেটফৰ্ম ষ্টাৰ্ট হোৱাৰ লগে লগে ষ্টক মাৰ্কেটত আটাইতকৈ বেছি প্ৰভাৱ পৰা ট্ৰেডিং সিস্টেমটোৱে আছিল সুইং ট্ৰেডিং 2000 চনত ফাৰ্লে এলিন দ্য মাষ্টাৰ অফ সুইম ট্ৰেডাৰ কি কৈছিল সুইম ট্ৰেডিঙৰ বিষয়ে জানিম এই ভিডিঅ'টো আগলৈকে এজন মানুহ যিয়ে এটা ভাল ৰিটাৰ্ণ এক্সপেক্ট কৰে নিজৰ কেপিটেলৰ ওপৰত যিয়ে ভালদৰে জানে যে বেংকত থৈ দিয়া কেপিটেল কেতিয়াও গ্ৰো নহয় বেংকে ৰিটাৰ্ণটো কয় 3 to 4% বাট ৰিয়েলিটিটো যদি আপুনি চেক কৰে তেনেহলে গম পাব যে ইনফ্লেশ্যন ৰেট অৰ্থাৎ মূল্যৰ হাৰ প্ৰতি বছৰে বাঢ়ে 6 to 7% আল্টিমেটলি আপুনি আপোনাৰ কেপিটেলৰ ওপৰত প্ৰায় 2 to 3% লছ কৰি আছে তো যদিহে আপুনি আপোনাৰ কেপিটেলৰ ওপৰত মিনিমাম 5 to 10% যদি মান্থলি আপুনি আৰ্ন কৰিব বিচাৰে তেনেকুৱা সিচুৱেশ্যনৰ কাৰণে ইনভেন্ট হৈছে সুইম ট্ৰেডিং য'ত আপুনি প্ৰতিদিনে ৰাতি 2 পৰা 3 ঘণ্টা দিও আৰ্ন কৰিব পাৰে মিনিমাম 5 to 20% যদি 5% মান্থলি হয় তেনেহলে ইয়াৰলি হ'ব 60% অৰ্থাৎ প্ৰায় 2 ইয়াৰৰ ভিতৰত আপুনি আপোনাৰ কেপিটেলৰ ওপৰত আৰ্ন কৰিব পাৰিব প্ৰায় 100% তো যদিহে আপোনাৰ হাতত সময় কম আৰু যদি আপুনি ক'বাত সাৰ্ভিস কৰে নাইবা কিবা বিজনেস কৰে দেন আপোনাৰ কাৰণে হ'ব বেষ্ট সুইম ট্ৰেডিং সুইম ট্ৰেডিং ইজ এ ষ্টাইল অফ ট্ৰেডিং that attempts to capture short to medium terms gains in a stock সুইম ট্ৰেডিং কি হয় এণ্ড সিম্পল সুইম ট্ৰেডিং ষ্ট্ৰেটেজি বেষ্ট ষ্ট্ৰেটেজি আপুনি কোনটো ইউজ কৰিব পাৰে তাক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছো চাই থাকক যিকোনো এটা ষ্টকত যেতিয়া আপুনি শৰ্ট বা মিডিয়াম প্ৰফিটৰ টাৰ্গেট কৰি ট্ৰেড লয় তেতিয়া হেইটোকে সুইম ট্ৰেডিং বুলি কোৱা হয় ষ্টক প্ৰাইস আপ ডাউনৰ মুভমেন্টত যিকোনো এটা সুইম ক্যাপচাৰ কৰিবলৈ আপুনি যেতিয়া ট্ৰেড লয় হেইটোৱে সুইম ট্ৰেডিং যেনে ধৰক এটা ষ্টক 100 ৰ পৰা 200 লৈকে গৈছে এণ্ড তাৰ পিছত 150 লৈকে নুমি আহিছে 100 ৰ পৰা 200 লৈ এই যে ষ্টকটো 100 ৰুপিছৰ মুভমেন্ট দিলে তেনেকুৱা মুভমেন্ট বা সুইমবোৰকে ক্যাপচাৰ কৰা হয় সুইম ট্ৰেডিঙত সুইম ট্ৰেডিঙত ষ্টক বাই এণ্ড সেল টেকনিক্যাল এনালিসিসৰ ওপৰত বেসড হয় সুইম ট্ৰেডিঙত সাধাৰণতে শেয়াৰবোৰ এক দিনৰ পৰা কিছু মাহলৈ হোল্ড কৰিব পৰা যায় তো এতিয়া হাউ টু সিলেক্ট ষ্টকস ফৰ সুইম ট্ৰেডিং সুইম ট্ৰেডিঙৰ কাৰণে ষ্টকস আপুনি কেনেকৈ সিলেক্ট কৰিব তাৰ বেষ্ট ষ্ট্ৰেটেজিটো মই কৈ আছো তো প্ৰথমে আপুনি গুগল ক্ৰোমত যাওক এণ্ড ইয়াত গৈ পেলাই 52 উইক হাই ষ্টকস সাৰ্চ কৰক অৰ্থাৎ এনেকুৱা ষ্টকস যিবোৰ 52 উইক ধৰি ওপৰত গৈ আছে তো এনেকৈ সাৰ্চ কৰাৰ পিছত আপুনি এখন লিষ্ট পাই যিখন লিষ্টত আপুনি প্ৰায় 5000 ৰ ওপৰত আপুনি ষ্টক পাব এই লিষ্টখনত আপুনি ফিল্টাৰ কৰিব পাৰে কেনেকুৱা ধৰণৰ ষ্টকৰ দৰকাৰ নাইবা কিমান প্ৰাইজৰ ভিতৰৰ ষ্টক আপোনাৰ কাৰণে বেটাৰ হ'ব যদি আপোনাৰ হাতত কেপিটেল কম আছে দেন আপুনি 5000 বা 6000 ৰ ওপৰৰ ষ্টক চাই লাভ নাই তাত আপুনি 300-400 টকাটো এটা ভাল ষ্টক আপুনি সিলেক্ট কৰিব পাৰে তো ইয়াতে এনেকুৱাকে ষ্টকৰ লিষ্টবোৰ আহি গৈছে তো এই লিষ্টখনত যিবোৰ আপোনাৰ এইবোৰ কোম্পানী আহিছে এই কোম্পানীবোৰ আপুনি কপি কৰিব লাগিব আৰু কপি কৰি আপোনাৰ ডিমান্ড একাউণ্টত যাওক অৰ্থাৎ গ্ৰোথ একাউণ্টত মোৰ গ্ৰোথ একাউণ্ট আছে এণ্ড তাত গৈ আপুনি এনেকৈ পেষ্ট কৰক আৰু তাৰ পিছত ইয়াত গৈ আপুনি টেকনিক্যাল এনালাইসিস কৰক আৰু টেকনিক্যাল এনালাইসিস আপুনি কেনেকৈ কৰিব তাৰ ষ্ট্ৰেটেজিটো মই ষ্টেপ বাই ষ্টেপ কৈ আছো যদি আপোনাৰ হাতত কেপিটেল 5000 আছে আৰু আপুনি যদি এটা এনেকুৱা ষ্টক সিলেক্ট কৰে যিটোৰ এলটিপি বা যিটোৰ ষ্টক প্ৰাইস 5000 হয় তেনেহলে আপুনি মাত্ৰ এটা ষ্টক বাই কৰিব পাৰিব যিটো মোৰ হিচাপত কৰাটো উচিত নহয় কাৰণ আপুনি 100 বা 200 টকাৰ ভিতৰতো এটা বেষ্ট কোৱালিটি ষ্টক আপুনি যদি বিচাৰিব জানে দেন পাই যাব আৰু কেনেকৈ বিচাৰিব লাগে হেইটো মই দেখুৱাই আছো চাই থাকক তো প্ৰথমে আপুনি ডিসাইড কৰিলে কিমান ষ্টক প্ৰাইস থকা কোম্পানী আপুনি সিলেক্ট কৰিব তাৰ পিছত আপুনি এনেকুৱা এটা ষ্টক সিলেক্ট কৰিব লাগিব যিটো 5 বছৰে কনসলিডেশন কৰি থকাৰ পিছত ব্ৰেকআউট দিছে অৰ্থাৎ 5 বছৰৰ যিটো লেভেল সেই লেভেলটো ব্ৰেক কৰিছে তো এইটো হল আপোনাৰ দ্বিতীয় ৰোল এণ্ড তৃতীয় ৰোলটো হল যেতিয়া ব্ৰেকআউট দিছে তাত ভলিউম আছে নে নাই ভলিউম ইন্ডিকেটৰ আপুনি কেনেকৈ লগাব পাৰিব মই এটা ভিডিঅ'ত কৈ দিছো তো তেনেকৈ আপুনি ভলিউমটো চেক কৰিব পাৰিব ওপৰত ইন্ডিকেটৰত গৈ পেলাই আপুনি ভলিউম সাৰ্চ কৰিলে তলত ভলিউম আপোনাৰ শো হৈ যাব গ্ৰীণ ভলিউম আছে নাই ষ্ট্ৰং ভলিউম আছে নাই অৰ্থাৎ ষ্ট্ৰং বায়াৰ এক্টিভ হয় নে নহয় এই ষ্টকটো তো এইটো আপুনি ভলিউমৰ থ্ৰু দি আপুনি গম পাই যাব এণ্ড 4 নম্বৰটো হল ব্ৰেকআউট দিয়াৰ পিছত এক দিনৰ কেণ্ডেলত ৰিটেষ্ট কৰিছে নে নাই অৰ্থাৎ এইটো ধৰক লেভেল তো ইয়াতে ব্ৰেকআউট দিলে ব্ৰেকআউট দি এগেইন আৰু তলফালে আহিছে নে নাই ৰেড কেণ্ডেল ক্ৰিয়েট হৈছে নে নাই আৰু যদি ৰেড কেণ্ডেল ক্ৰিয়েট হৈছে তাৰ পিছত যিটো ব্ৰেকআউট লেভেল জলৈকে মাৰ্কেট গৈ তাৰ পৰা ৰিটেষ্ট লৈছিলে তো সেই লেভেলটো ব্ৰেক কৰিছে নে নাই তো তেতিয়া ব্ৰেকআউট লেভেলৰ ওপৰত আপুনি বাই কৰিব পাৰিব আৰু যিটো প্ৰাইজলৈ ৰিটেষ্ট লৈছিলে সেইখিনি আপোনাৰ ষ্টপ লছ হ'ব
অৰ্থাৎ আপুনি সেই NSE লিষ্টখনৰ পৰা কোম্পানী আপুনি বিচাৰি থাকিব লাগিব যেতিয়ালৈকে নাপায় আৰু আপুনি 2-3 ঘণ্টা দিয়াৰ পিছত প্ৰায় 2ৰ পৰা 3টা ষ্টক এনেকুৱা পাই যাব যিকেইটা 5 বছৰ ধৰি কনসিডাৰেশ্যন কৰি ব্ৰেক কৰিছে এণ্ড ৰিটেষ্টও কৰিছে আৰু তাৰ পিছত যিটো ব্ৰেকআউট লেভেল সেই লেভেলটো ব্ৰেক কৰিছে তো মোৰ এক্সপিৰিয়েন্সৰ ফালৰ পৰা মই এতিয়ালৈকে তেনেকৈ সিলেক্ট কৰাৰ পিছত মই কেতিয়াও লষ্টত অহা নাই মিনিমাম 5 to 10% মোৰ টাৰ্গেট থাকে আৰু সেইখিনি মই ইজিলি পাই যাওঁ তো কম কেপিটেলেদিও আপুনি সুইং ট্ৰেডিং কৰিব পাৰে মোৰ মতে মোৰ ষ্টক মাৰ্কেটৰ ট্ৰেডিং জাৰ্নিৰ এক্সপিৰিয়েন্সৰ ফালৰ পৰা যদি মই কওঁ তেন্তে সকলোতকে বেষ্ট ট্ৰেডিং সিস্টেম হল সুইং ট্ৰেডিং কাৰণ ইয়াত ফান্ডামেন্টাল এনালিসিসৰ বিষয়ে বেছি ষ্টাডি কৰিব নালাগে আৰু টেকনিক্যাল এনালিসিসৰ ওপৰতো আপুনি এক্টিভলি ষ্টাডি কৰিব নালাগে আৰু টাইম ফ্ৰেমো 1 ডে টাইম ফ্ৰেম হয় শৰ্ট টাৰ্মৰ কাৰণে ট্ৰেড কৰা নহয় ইমিডিয়েট আপুনি একশন ল'ব লগা নহয় আপুনি বাই কৰি পিনে এক সপ্তাহ এক মাহ আপুনি হোল্ড কৰিব পাৰে কোনো কথা নাই যদি ভাল ৰিটাৰ্ণ দি আছে তেনেহলে তাত এডও কৰিব পাৰে আপুনি তো তেনেকৈ আপুনি মাল্টিবেগাৰ ষ্টকো আপুনি পাই যাব পাৰে তো এনেকৈ সুইং ট্ৰেডিং কৰক হোপ ভিডিঅটো চাই ভাল পালে যদি ভাল পালে তেনেহলে লাইক কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব ধন্যবাদ